ভাস্কৰ বৰুৱা ইউটিউব চেনেললৈ তোমালোকক নমস্কাৰ জনাইছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে মই আজি গৈছোঁ নাজিৰা টিং, আপোনালোকক দেখুৱাব গৈছোঁ। ব'লক, ধুনীয়া ঠাই, আপোনালোকক বহুত ধুনীয়া চাহ বাগান আছে। এইপিনে চাহ বাগান আছে। চলো একো নহয়। উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুণৰে উৰণীয়া পলাশৰ ৰঙা ৰঙা ফুলে কানে কানে যি কথা নুকলে জাকি মাৰি উৰা পক্ষী জাকে আকাশৰ আন্ধাৰে জোনাকে যাৰ বেথা ধানি ক'ব পাৰিবনে বাৰু, ক'ব পাৰিবনে সেই কথা। মনো উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই। আমি এতিয়া নেপালী বস্তিত সোমাইছোঁ আৰু নাই আৰু বেছি দূৰ, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। বম বম পূজা পাইছেহি। মই মানে 15 তাৰিখে ঘৰত যাম। আপোনালোকক ধেমাজিত কিমান ডাঙৰকৈ পূজা পাতে দেখুৱাবলৈ চেষ্টা কৰিম। আহি পাইছোঁহি নাজিৰা টিঙত থকা নেপালী বস্তি। আৰু ঠাই আছে আপোনালোক। পাই গ'লো নাজিৰা টিং। 10 টকীয়া বিস্কুট লৈ নাজিৰা টিং চব এনেকুৱা মজা ঠাই। জোনা এটা বৈ আছে আৰু আপোনালোকক দেখুৱাব গৈ আছোঁ। পিনে এইপিনে বৰশী বাই আছে, আপোনালোকক দেখুৱাব গৈ আছোঁ। ব'লক দৌৰি দৌৰি ভিতৰটো চাই থাকক। আপোনালোকে ডিগবৈত থকা এনেকুৱা ধুনীয়া ঠাই পাই থাকিবলৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু ইয়াত মাছ ধৰি আছে, আপোনালোকক দেখুৱাব গৈ আছোঁ। এইপিনে পানী বৈ আছে বহুত ধমাই, আৰু এইপিনে ধান খেতি আছে, আপোনালোকক দেখুৱাব গৈ আছে। এইপিনে ধান খেতি, ব'লক এইপিনে নামি যাওঁ। অকল ডিগবৈত থকা এইখন ঠাইটুকুৰা হৈছে বহুত ধুনীয়া শান্তিময় জেগা, বহুত এইটুকুৰা ঠাণ্ডা। আৰু এইপিনে চব পিনে
এনেকৈ বৈ গৈছে নদীখন সৌপিনে চব পূৰা এনেকৈ কৰি আৰু এইফালে কিবা কিবি ফটো মাৰি আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম এইপিনে চব সৌপিনে এইপিনে 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 চব এই পঠাইলে সৌফালে দেখিছে ভিডিঅ' বনাই আছে বৰশী টোপাই আছে চব ঝৰ্ণা অ' আপোনালোকক ইমান ধুনীয়া ধুনীয়া ঠাই দেখুৱাই আছোঁ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জোনাকে বিচাৰে কি ফাগুনি বতাহে সোঁৱৰাই কি তোমাকে 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 জোনাকে বিচাৰে কি ফাগুনি বতাহে সোঁৱৰাই কি তোমাকে 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 আপোনালোকে দেখিলে চাগে এইপিনে মাছ ধৰিব গৈছিলে আপোনালোকক ভিডিঅ'টো দেখুৱাই দিলোঁ আৰু এইপিনে বহুতো ল'ৰা ছোৱালীয়ে মাছ ধৰি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক এতিয়া একেবাৰে নদী পাৰত আহি আছে এইপিনে চব মাছ ধৰি আছে মাছ মাছ পৰিম বুলি ভয় লাগি গৈছে তলত অলপমান বহি লওঁ ৰাতি হ'ব হৈছে ভিডিঅ'টো এতিয়া ভালকৈ নেদেখিব তেওঁ আপোনালোকক অকণমান হেৰি কৰি দিছোঁ ত' এইবোৰ ধান খেতি মই আপোনালোকক ধেমাজি ধান খেতি দেখুৱাব যোৱা নাই নাজিয়া টিং মানে ডিগবৈত থকা এইপিনে চব চাংঘৰ পূৰা এইপিনে জংঘল আছে চাংঘৰ বনাই ইয়াত মানুহ থাকে হাতী বাঘ চাঘ ওলাই সেইকাৰণে সেনেকৈ হেৰি কৰিছে আৰু পিনে দেখিছে চাগে চাংঘৰ এইবোৰ চব চাংঘৰ বলক আৰু এই পাৰলৈ আপোনালোকক যিসকলে নাজানে